বন্ধুসকল, নিপন গোস্বামী ছাৰ আৰু আমাৰ মাজত নাই। তেওঁ কিমান চনত জন্ম, তেওঁ কিমান চনত মৃত্যু, গোটেই সবিশেষ কথা আপোনালোকৰ ওচৰত আজি অৱগত কৰিম। বন্ধুসকল, নাট্যাভিনেতা আছিল, মঞ্চত অভিনয় কৰা। 1942 চনত নিপন গোস্বামী জন্ম হৈছিল। এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যাভিনেতা আছিল তেওঁ। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলিফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছিল। নিপন গোস্বামীয়ে প্ৰায় 50খন অসমীয়া ছবিত কাম কৰিছিল। তেখেতে 7খন হিন্দী ছবিৰ লগতে 2খনমান বঙালী ছবিত অভিনয় কৰিছিল। 27 অক্টোবৰ 2022 দিনটিত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত তেখেতৰ মৃত্যু হয়। নিপন গোস্বামী ছাৰ তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিল? তেওঁ জন্ম হৈছিল 2 ছেপ্টেম্বৰ 1942 চনৰ তেজপুৰ কলিবাৰীত জন্ম হৈছিল। তেওঁৰ মৃত্যু হৈছিল 27 অক্টোবৰ 2022 চনত। তেওঁ 80 বছৰ জীয়াই আছিল আৰু তেওঁ বঁটা লাভ কৰিছিল 2021 বৰ্ষত। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁক সন্মানিত কৰিছিল। তেখেত পুনে ফিল্ম ইনষ্টিটিউটৰ 60 দশকৰে স্নাতক আছিল। নিপন গোস্বামী ছাৰ সদায় যাতে আমাৰ হৃদয়ত থাকে, আমাৰ প্ৰাণত থাকে। তেওঁৰ দৰে এজন গুণী জ্ঞানী ব্যক্তিক হেৰুৱাই আমি বহুতো দুখ পাইছোঁ। তেওঁ য'তে থাকে কুশলে থাকে।